নমস্কাৰ ৰাইজসকল, গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? তো মই আহিছোঁ আজি এডোখৰ বহুত বেছি চৰ্চিত হৈ থকা ঠাই চাবৰ বাবে। এই ঠাইডোখৰ অসমতে নহয়, আমাৰ ভাৰততে নহয়, গোটেই বিশ্বতে চৰ্চিত হৈ আছে। আৰু এই ঠাইডোখৰ হৈছে চৰাইদেউ মৈদাম। আপোনালোকে বহুতে ইয়াৰ বিষয়ে গম পাইছে অলৰেডি। তো প্ৰথমতে দেখা পালোঁ এটা অভাৰভিউ চৰাইদেউ মৈদামৰ বিষয়ে, তাৰপিছত দেখা পালোঁ আই লভ চৰাইদেউ, আৰু ইয়াতে দেখা পাই লগে লগে ভিডিঅ' ক্লিপ। তো ফাইনেলি অনলাইনত টিকেট সংগ্ৰহ কৰা হৈ গৈছে, আৰু টিকেট সংগ্ৰহ কৰি ভিতৰলৈ বুলি প্ৰৱেশ কৰিলোঁ। আৰু ভিতৰত প্ৰৱেশ কৰিয়ে বহুত বেছি ভাল লাগিছে, কাৰণ চাৰিওফালে সেউজীয়া সেউজীয়া, আৰু ইপিনে দেখিছে নহয় ভিডিঅ' ক্লিপ লোৱাত ব্যস্ত। আৰু এইপিনে মই লৈ আহিছিলোঁ চকলেট, কিন্তু চিন্তা নকৰিব, চকলেট খাই বাকলি পেলাই থৈ নাযাওঁ। আৰু এইফালে আহি পায়ে সকলোৱে ভিডিঅ' লোৱাত ব্যস্ত, ফটো মৰাত ব্যস্ত, আৰু মানুহ বহুত বেছি আহিছে দেই ইয়াতে আজি। তো এইফালে ময়ো বোলো মইনো কিয় ৰখি থাকোঁ, নিজকে বোলো ভিডিঅ' এটা কৰোঁ। সেই বুলি ভিডিঅ'টো ওলাইছিলোঁহে, কিন্তু ইমানেই বেছি গৰম নহয়, ঘামে মানে অৱস্থা নোহোৱা কৰি দিছে। আৰু এজনক ক'লোঁ মোক বোলো ভিডিঅ' এটা লৈ দে, আৰু তেওঁ ভিডিঅ' লোৱাতকৈ মোক বেছি মানে উল্টাই কথা। তাৰ পাছতে আমি গ'লোঁ ভাৰত চৰকাৰৰ অধীনত থকা মৈদামসমূহ চাবৰ বাবে। আমাৰ বাবে গৌৰৱান্বিত কথা এইটো যে এইটো হৈছে আমাৰ তৃতীয়টো ৱৰ্ল্ড হেৰিটেজ চাইট। তাৰ আগতে আছিলে আমাৰ কাজিৰঙা আৰু মানাহ নেশ্যনেল পাৰ্ক। আৰু এই মৈদামসমূহ ইমান বেছি ধুনীয়াকৈ সজাই থোৱা আছে, সঁচাকৈ দেই, আহোমসকলে বহুত ধুনীয়াকৈ সজাইছিল। আৰু এই মৈদামসমূহৰ ভিতৰত আছে ৰজাঘৰীয়াসকলৰ মৃতদেহ। আগতে বোলে এই জ্বলাই দিয়াৰ যিটো প্ৰথা, সেইটো প্ৰথা নাছিলে। তো এইটো মানে এটা সুৰংগ আছিল, আৰু এই সুৰংগটো বৰ্তমান বন্ধ কৰি থোৱা হৈছে, কাৰণ বোলে কিবা কাম চলি আছে ইয়াতে। বাৰু যি কি নহওক, কামখিনি সোনকালে শেষ হওক, আমি যাতে ইয়াৰ সৌন্দৰ্য আৰু বেছি ভালকৈ উপভোগ কৰিব পাৰোঁ। তাৰপিছতে চাওকচোন, মই কেইটামান ভিডিঅ' লৈছিলোঁ, কেনেধৰণে ক'ত ক'ত ফুৰিব গৈছিলোঁ চাওক। আহি পালোহি, ইমানবোৰ খোজকাঢ়ি আহি পালোহি এডোখৰ বহুত বেছি মনোমোহা ঠাই। আৰু এইফালে আছে পাহাৰ, আৰু এইফালে আছে আকাশখন আমাৰ নীলা, আৰু এইফালে আছে মৈদামসমূহ। বাপৰে, ইমানেই বেছি মনোমোহা ঠাই, লগে লগে মানুহবিলাকে ফটো মাৰিছে, ভিডিঅ' লৈছে। আৰু মইনো কিয় ৰখি থাকোঁ, গতিকে ময়ো ভিডিঅ' ক্লিপ কেইটামান ল'লোঁ। তো আৰু বহুত বেছি ডেভেলপ হ'ল আমাৰ অসমখন। আহক আপোনালোকে আমাৰ এই মৈদামসমূহ চাবৰ বাবে। আহোমসকলৰ এই মৈদামবিলাক মানে আমাৰে আৰু নহয় জানো। এতিয়ালৈকে 90টা মৈদাম দেখা পালোঁ, আৰু ইমান সহজ কথা নহয়, ইমান ডাঙৰ এটা এলেকাত মৈদামবিলাক চাই খোজকাঢ়ি ঘূৰি ফুৰাটো। তো এতিয়া বহুত বেছি ভাগৰ লাগিছে, আৰু ৰ'দো দি আছে ওপৰত, একদম ঘামত জুৰি টোপলি বুলি ক'ব পাৰি। তো ফাইনেলি ইমান গৰমত ঘামি জামি চাই মেলি আহিলোঁ, আৰু এইবাৰ বোলো আইচক্ৰীম এটা খাওঁ। কিন্তু কপালখন ইমানেই বেয়া, আইচক্ৰীমটো কি হ'ল নাজানো, আইচো হৈ থকা নাছিলে, কিন্তু খাবই পৰা নাই। আইচক্ৰীমটো ইমানেই বেছি কঠোৱা হৈ আছে, উপায় নাই আৰু কি ক'ম মানে। তাৰপিছতে গ'লোঁ নতুনকৈ বনোৱা এটা আহোমসকলৰ মিউজিয়াম চাবৰ বাবে। আৰু এই মিউজিয়ামটো ইমান বেছি ধুনীয়াকৈ বনাইছে, মানে আমাৰ নতুনকৈ বনাইছে, কিন্তু বহুত বেছি ভাল লাগিলে তাতো গৈ। আৰু ফাইনেলি আহি পালোহি বসন্তীৰ ওচৰত, কিন্তু বসন্তীৰ অৱস্থা বেয়া, মানে গৰমত মানে একদম